Hello everyone, মই নাজমিন। আলহামদুলিল্লাহ আল্লাহ ৰহম কৰক। আজি মাৰ ঘৰলৈ বুলি ওলালো। ঘৰত দোৱা আছে, এয়া আহিয়ে পালো। আহকচোন ভিতৰলৈ সোমাই যাওঁ। সোমাই আহিয়ে দেখিলোঁ পিঠা বনোৱাৰ যুঁজা চলি আছে। এয়া খুৰীহঁতে পিঠা বনাই আছে। আৰু এইফালে খুৰাহঁতৰ ভাইটি ভণ্টিহঁতৰ লগত বহি এনেদৰে মেল পাতিছোঁ। কি কৰি আছা খুৰী? এইফালে চব্জি কাটি আছে আৰু তামোল। মই বোলে 100 টকা দিম। এয়া পেহাই আকৌ তৰকাৰী বনোৱাত ব্যস্ত। মাছৰ তৰকাৰীখন ঘৰতেই বনাইছে। পিঁয়াজ দিছোঁ, আদা, নহৰু, জলকীয়া গুড়ি, মছলা গুড়ি, বিলাহী দি খিনি ভালকৈ লাৰি লৈ এতিয়া ইয়াতে মাছ দি দিম আমি। মাছ পেলাই খুৰীহঁতৰ লগত অলপ মস্তি কৰিলোঁ। খুব ভাল লাগে নহয় এইখিনি সময়। এইফালে খুৰা হাঁহি দিলে আকৌ। আলহামদুলিল্লাহ আল্লাহ ৰহম কৰক। এইফালে মাহীহঁতৰ লগত এখনতে আলহী দুলহীৰ লগত ব্যস্ত থাকোঁতে ভিডিঅ'টো কৰিবই সময় নাপালোঁ। যিখিনি কৰিলোঁ সেইখিনিয়ে আপোনালোকক দেখালোঁ। তেন্তে আজিলৈ বাই।